কলপুলি আনি আছোঁ পদূলিত লগাবৰ কাৰণে। আজি বিহু তো সেইকাৰণে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু আজি বিহু, কাতি বিহু, তো সেইকাৰণে কলপুলিটো এটা নিলোঁ আৰু এটা নিব লাগে। এতিয়া এটা নিলোঁ পুলিটো আৰু দাখন নিব লাগে। চলো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব যদিহে ভাল পায় বা চাবলৈ ইচ্ছা কৰে। ধন্যবাদ। কলপুলি লগোৱা হৈ গ'ল আৰু এইফালে মম জ্বলাবৰ কাৰণে আৰু মাটি চিক দিবৰ কাৰণে এনেকুৱাকৈ বনাই দিছোঁ। ৰাতি ভাল লাগিব, ৰাতিলৈকে চাব। তাৰপিছত এইফালে ভঁৰালত দিছোঁ, এনেকুৱাকৈ বনাই দিছোঁ, কলপুলি দিয়া নাই। আৰু এইফালে ঘৰৰ আগফালে চিম্পুল কেনেকৈ বনাইছোঁ সেইটো মজা লাগিব। ৰাতিলৈকে চাব। মাতিছে গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো পুতলি সোণগুটি, তাতে জানা সৰগ ৰচো পুতলি সোণগুটি। কাতি বিহু আহিল জানো, কাতি বিহু আহিল, কাতি বিহু সকলো চাকি বন্তি জ্বলে, কাতি বিহু ঘৰে ঘৰে চাকি বন্তি তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গুণে।